হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি খুব কম সময়ত আৰু ইজি হোৱা ৰেচিপি এটা বনাম। সেইটো হ'ল মেগী। মেগীটো আমি খুব প্ৰয়োজন অনুভৱ কৰোঁ, যিসকলে কৰ্মস্থলীত নিৰ্দিষ্ট টাইমত গৈ পাব লাগে বা স্কুল কলেজত পঢ়ি থকা যিসকলে ভাড়া ৰুম হোষ্টেলত থাকে। তো কেতিয়াবা কি হয়, ভাত ৰুটি যোনে যি খায় তো বনোৱা টাইম নহয়। তো মেগীটো হ'লে আমি সোনকালে বনাই খাই গুচি যাব পাৰোঁ। তো সেইবাবে ভাবিলোঁ আজি এটা মেগীৰ পৰা স্পেচিয়েল ডিছ এটা বনাওঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে, প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লাইক কমেণ্ট কৰিলে ভাল লাগে, ভিডিঅ' বনোৱা উৎসাহ পোৱা যায়। তো ভাল পালে কৰি দিব লাইক কমেণ্ট। তো বলক দেৰি নকৰোঁ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হেই গাইজ, আজিৰ স্পেচিয়েল মেগীৰ কাৰণে মই গাজৰ এটা লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ আৰু এক গ্ৰীণ মটৰ লৈছোঁ। তো এতিয়া আমি গাজৰটো সৰু সৰুকৈ কাটি ল'ম, একেবাৰে মিহি মিহিকৈ, আৰু পিঁয়াজখিনিও তেনেকৈ কাটি ল'ম। এনেকৈ পাতল পাতলকৈ সৰু সৰুকৈ গাজৰখিনি কাটি ল'ম গোটেইখিনি। আৰু পিঁয়াজটো কাটি ল'ম তেনেকৈ। তো পিঁয়াজখিনিও আমি এনেকৈ কাটি ল'ম। আৰু ইয়াত মই এটা বস্তু ইউজ কৰিম, এইটো পিছত দেখাম বাৰু। আৰু মছলা দুটামান ইউজ কৰিম, মেগী মছলাৰ বাহিৰেও। বাকী আৰু কণী ইউজ কৰিম, সেইটো দেখাই আছোঁ বনাওঁতে। তো বলক এতিয়া আমি বনোৱা আৰম্ভ কৰোঁ। এয়া কেৰাহী গৰম হৈ গৈছে, আমি তেল দি দিম অলপ। এতিয়া আমি প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম, সৰু সৰুকৈ কাটি ৰখা পিঁয়াজখিনি। এতিয়া আমি তাত সৰু সৰুকৈ কাটি ৰখা গাজৰখিনি দি দিম। আকৌ অলপ ভাজিম। এতিয়া আমি তাত মটৰখিনি দি দিম, কেঁচা মটৰখিনি, গ্ৰীণ মটৰ। ইয়াত আমি নিমখ, আৰু হালধি দি দিম অলপ। এই গোটেইখিনি আমি ভাজি ল'ম। এয়া চাওক, আমাৰ পিঁয়াজ, গাজৰ আৰু গ্ৰীণ মটৰটো ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি তাত পকা বিলাহী দুটা সৰু সৰু কাটি ৰাখিছিলোঁ, সেইখিনি আমি জুইটো সামান্য বঢ়াই দি পেলাই বিলাহীখিনি ভাজি ল'ম।
আৰু তাত মই মছলা হিচাপে ধনিয়া গুড়ি 1 চামুচ, আৰু কাশ্মীৰী পাউডাৰ 1 চামুচতকৈ অলপ কম দি দিছো। এতিয়া আমি এইখিনি ভাজি ল'ম, বিলাহীটো সম্পূৰ্ণ গলি নোযোৱালৈকে ভাজি ল'ম। এয়া আমাৰ বিলাহীখিনি সম্পূৰ্ণ গলি গৈছে। এতিয়া আমি তাত গৰম পানী দি দিম। আৰু মই ইয়াতে মেগীখিনি দি দিম। 3 পেকেট মেগী লৈছো মই। এপেকেট মেগী মই সৰু সৰুকে ভাঙি পেলাই দিম এনেকে। আৰু 2 পেকেট মেগী মই এনেকে ডাইৰেক্ট দি দিম গোটা গোটাকে। আৰু অলপ পানী দিম, গৰম পানী। এতিয়া আমি তাত মেগী মছলাখিনি দি দিম। এতিয়া আমি জুইটো কমাই পেলাই তাক ঢাকনিৰে ঢাকি পেলাই অলপ সিজিব দিম মেগীখিনি। বেছি সিজিব নিদিওঁ, অলপমান সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি থম জুইটো কমাই পেলাই। এয়া চাওক আমাৰ মেগীখিনি প্ৰায় 70% সিজা হৈ গৈছে। এতিয়া আমি তাত জুইটো কমাই দিম একেবাৰে। জুইটো কমাই পেলাই তাত আমি কণী দি দিম 3টা। কণীকেইটা কেনেকে দিম চাব। কণীকেইটা দি দিলো এনেকে। লাহে লাহে সিজি যাব কণীখিনি। এয়া চাওক সিজিব আৰম্ভ কৰিছে আৰু এনেকে সিজি যাব। এতিয়া আমি একদম ল' ফ্লেমত ৰাখি জুইটো ঢাকনিৰে ঢাকি পেলাই কিছু সময় থৈ দিম। তাৰপিছত ধুনীয়াকে হৈ যাব, খাব পৰা হৈ যাব। তো আপোনালোকক দেখুৱাই আছো পিছত। Hey guys, এয়া চাওক আমাৰ এগ মেগী সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া কণীকেইটা চাওক ধুনীয়াকে সিজি গৈছে। 3টা দিছিলো, ধুনীয়াকে সিজি গৈছে 3টাও। তো এতিয়া আমি মেগীখিনি প্লেটত উঠাই ল'ম, উঠাই পেলাই আপোনালোকক দেখুৱাই আছো কেনেকুৱা হয়। Hey guys, এয়া চাওক আমাৰ এগ মেগী। এয়া চাওক সম্পূৰ্ণ হৈ গ'ল। চাওক এগকেইটা চাওক খুব ধুনীয়াকে সিজি গৈছে আৰু খাব খুব ধুনীয়া লাগে এনেকে।
তো আপোনালোকে খাই যাব, ঘৰত ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ, বাই বাই।